নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু প্ৰথমতে মই সকলোকে ৰঙালী বিহুৰ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি চব্জি বিচাৰি গৈছোঁ এইফালে পিছফালে পথাৰত। এইফালে অকণমান জংঘল নিচিনা হৈ আছে, তাৰ পৰা চব্জি অকণ বিচাৰোঁ বুলি যোৱাবাৰ যে আমি পাৰ্টি খাইছিলোঁ তাৰ পৰাই যে চব্জি বিচাৰিছিলোঁ সেই জেগাৰ পৰাই আজি আকৌ চব্জি বিচাৰিব আহিছোঁ দেই। 101টা চব্জি এই আহি পাই পালোঁ ভেদাইলতা আৰু নামবোৰ মই নাজানো, কিছুমান চব্জিৰ নাম এগালমান। আৰু এইফালে মই ছিঙিব লৈছোঁ। কেমেৰা ধৰি দিয়া মানুহ নাই আজি, অকলে নিজে মানে কেমেৰা ধৰিছোঁ, নিজে চব্জিও ছিঙিছোঁ আৰু ভিডিঅ' নিজে কৰিছোঁ। আৰু বায়ে এইফালে ছিঙি আছে, আকৌ আমি দুজনী ছিঙিব আহিছোঁ। আৰু ওচৰৰ বাজনীও গাঁৱত গ'লগৈ, তাই মানে দেৰি হ'ব বুলি আমি দুজনীয়ে আহিলোঁ। আৰু বায়ে এফালে ছিঙি আছে, মই তাৰপাছতে নিজে কেমেৰা ধৰিছোঁ, অকণমান ছিঙিছোঁ, তেনেকুৱা কৰি আছোঁ। আৰু এইফালে আৰু ধুনীয়া চব্জি আছে, গাহৰি মাংসৰ লগত খাবলৈ ধুনীয়া হয় বুলি কোৱাৰ কাৰণে মই এইফালে ছিঙি আছোঁ। বায়ে অকণমান ভিডিঅ' লৈ দিছিলে আৰু ভাল লাগে সেইটো খাই, সেইকাৰণে সেইটো ছিঙিছোঁ। আৰু ইয়াতে বাই আৰু মই কৈ আছোঁ, আৰে ইয়াতে ইমান ধুনীয়া চব্জি আছে, আমি ইয়ালৈ বিচাৰি নাহোঁৱেই বুলি। এতিয়াৰ পৰা বোলে মাংস কিনিলে বা কিবা এটা গাহৰি মাংস কিনিলে আমি ইয়াৰ পৰাই চব্জি বিচাৰি খাব পাৰিম বুলি। ইমান ধুনীয়া চব্জি আছে। আৰু ইয়াত দেখিছেনে কি টেঙা বুলি কয় জানো, সেইটো টেঙা হয় বস্তুটো, মই নামটো নাজানো দেই। সেইটো আগতে আমি খুব খাওঁ, খুন্দি এতিয়াও খাওঁ। গৰমৰ দিনত খালে বোলে খাব লাগে বুলি কয়, ভাল হয় বুলি, গৰমত খাব লাগে বুলি কয়। এইটো আমি দুইজনীয়ে পাই মেলি একদম ছিঙি লৈছোঁ আৰু কাইলৈ খামগৈ বুলি, খুন্দি পিনি খাম বুলি। তাৰপাছতে এইটো ছিঙিলোঁ। তাৰপাছত এইফালে আছিলে আমাৰ টেফাপু এজোপা আছে দেই, টেফাপু এজোপাও পালোঁ, তাৰপৰা ছিঙি ল'লোঁ। আৰু ইয়াত টিকনি বৰুৱা বুলি ইমান ডাঙৰ ঠাৰিটো দেখিছেনে, ইমান ধুনীয়া হৈ আছে। অকল এইটো ডাল আছিলে আৰু আছিলে অকণমান। আৰু সেয়া বনটো চিনি পাইছেনে আপোনালোকে, আমি আপং বনাবলৈ যিটো পিঠা বনাওঁ তাতে আমি এইটো লগাওঁ, এইটো পিঠা বনাওঁতে এইটো লগাওঁ। আৰু এইটো ছিঙিছোঁ, সেইটো আপোনালোকে খাই পাইছেনে বাৰু? মই হ'লে খাই পোৱা নাই দেই, আজি ফাৰ্ষ্ট টাইম খাম। বায়ে কৈছে এইটোকো খাই বুলি, সেইকাৰণে মোক ছিঙিব কৈছে, সেইকাৰণে মই ছিঙি ল'লোঁ। আৰু আপোনালোকে খাই পাইছেনে নাই বাৰু কমেণ্ট কৰি জনাবচোন। আৰু মোৰ মাতটো যে আপোনালোকে ধৰিব পাৰিছেনে বাৰু, ইমান ডাঙৰ হৈছে নহয়, মানে চৰ্দি হৈ অৱস্থা নাই। আৰু এইফালে মানুহজনে পাৰি পিনি আনিছেগৈ। আমাৰ ইয়াত বিচাৰি পোৱা নাই, যেনে তেনে অকণমান পালোঁ। হাই এভৰিৱান, সেয়া দেখিছেনে জংঘলৰ মাজত আছোঁ। তাৰপৰা এই চব্জিটো চিনি পায়নে বাৰু আপোনালোকে? খাই নাখায় জানো, আমি খাওঁ, বহুত ভাল লাগে খাই গাহৰিৰ লগত। আজি সেইটোকে খাম বুলি, এইটো বুলিয়ে নহয়, 101টা চব্জিটো বিচাৰি আহিছিলোঁ, তাৰপিছত সেইটো বেছিকৈ আছে, সেইকাৰণে সেইটোকে বেছিকৈ লৈ যাওঁগৈ। আৰু এইটো আমি চব্জি বিচাৰি গৈছোঁগৈ আৰু ইমান গাল পালোঁ দেখিছেনে, এক কৰাহি পালোঁ, বহুত ধুনীয়া চব্জি পালোঁ। এতিয়া ঘৰত যাওঁগৈ আৰু আজি ৰাতি খামগৈ। এইটো আমি পাৰ্টি নিচিনাকৈ খাম, ঘৰত নহয়, ঘৰতে খাম, কিন্তু সকলোৱে মিলি খাম। সেইটো আপোনালোকক অকণমান দেখাম দেই। ইয়াই চাহ খাই আছে, এইফালে নানাই নাৰিকল কাটি আছে তিল পিঠা বনাবৰ কাৰণে, নাৰিকল লাৰু বনাব। তাৰপাছত আমি ইয়াতে চব্জি ছিঙি আছোঁ। আৰু এইফালে চাইমত চাকি আছে দেই, আমি এইফালে চব্জি ছিঙি আছোঁ। 101টা পাৰ্টি খাম আমি, 101টা চব্জি পাৰ্টি। তিলৰ লাৰু এইবোৰ কৰা মানে ৰাতি হৈ গ'ল। আৰু ৰাতি আকৌ সিহঁতৰ ঘৰত আহিলোঁ, নানায়ে বনাইছে আৰু আমি ৰাতি এনেকৈ সকলোৱে মিলি খালোঁ। আৰু এইফালে চাই আপং আৰু এইফালে ভাজি বাঢ়ি আছে নানায়ে, আৰু এনেকৈ আমি খালোঁ। আৰু আপোনালোকে খালেনে বাৰু 101টা চব্জি? আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ, বাই।